আজি আমাৰ পাকঘৰটোৰ টিংপাতখিনি বদলি দিয়া হ'ল কাৰণ বহুত দিন হ'ল লগোৱা আৰু বহুত বছৰে হ'ল গোটেই বেয়া হৈ গৈছিলে গোটেই পানী পৰি পাকঘৰটো গোহালি ঘৰ হৈ থকা হৈছিলে ৰাতিপুৱাই উঠি এয়া গা পা ধুই ল'লোঁ তাৰপিছতে ভাতখিনি বনাই ল'লোঁ ভাতখিনি বনাই মেলি আকৌ দালিখিনি বহাই দি থওঁ একেবাৰে ককাহঁতকো দুপৰীয়া ভাত দিব লাগিব নহয় সেইবাবে সোনকালে বনাইছোঁ এইপিনে দালিখিনি উলিয়াই লৈছোঁ আৰু দালিত দিম দুটা আহু কচুখিনি ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া একেবাৰে বহাই দিলোঁ আৰু দালিখিনি এইপিনে বহাই দিছোঁ এইপিনে আকৌ চাহখিনিও বনাই দিলোঁ আৰু এইপিনে গাহৰি দানা উহালোঁ গাহৰি দানা নোহালেও নহয় 2-3 দিনৰ মূৰে মূৰে বনাই থাকিব লাগে তাৰপিছতে সিহঁতক আধাৰ পানীও দি দিলোঁ আৰু ইহঁতৰ লগতে মই এনেকৈ থাকোঁ মানুহৰ আধাৰ এবাৰ বনাওঁ আকৌ গাহৰিৰো আধাৰ বনাওঁ আৰু এইপিনে মাংস বনাবলৈ আলু বিলাহী জলকীয়া পিঁয়াজ ধুনীয়াকৈ কাটি ল'লোঁ তাৰপিছত কেৰাহীটো গৰম হ'বলৈ দি মাংসখিনি বহাই দি দিলোঁ আৰু সকলোৰে ঘৰত কোনোবা নহয় কোনোবা এজন হ'লেও হেল্পাৰ থাকেই মোৰ পিছে কোনো নাই মই অকলে কৰিবলগীয়া হয় আৰু ব্ৰইলাৰ মাংস যিহেতুকে অকণমান দেৰিলৈকে ভাজিব লাগিব নিমখ হালধি দি পিনে অকণমান দেৰিলৈকে ভাজি ল'লোঁ তাৰপিছতে মই আলুখিনি দি দিলোঁ আলুখিনি দিয়াৰ পিছতে মই এতিয়া মছলা পাতিখিনি দি দিম আৰু এয়া মই প্ৰথমতে দি লৈছোঁ ৰেড চিলি অকণমান ৰেড চিলি দিলেহে যিহেতুকে কালাৰটো আহে মাংসত আৰু এইপিনে দি দিছোঁ মিট মছলা আৰু বেলেগ মছলা ইমান এটা নিদিওঁ তাৰপিছতে অকণমান বিলাহী দি দিলোঁ 3টা বিলাহী কাটি দি দিছোঁ দাইল আছে যিহেতুকে সেইবাবে ইমান জোল নকৰোঁ অকণমান গ্ৰেভি টাইপ কৰিম বিলাহীখিনি মজি যোৱালৈকে ভাজি থাকিম তাৰপিছতে অকণমান পানী দি কেনে আলুখিনি সিজিবলৈ দিম তাৰপিছতে আলু ভাঙি হৈ যাব আৰু মাংসখিনি সিজালৈকে মানে মাংসৰ আলুখিনি সিজালৈকে এইপিনে পানী চানী ভালকৈ ফিল্টাৰ কৰি লৈ লওঁ ককাহঁতক যিহেতুকে ভাত দিবলৈ হ'বই আৰু এতিয়া ৰাতিপুৱাৰ পৰা ময়ো ভাত পানী খোৱা নাছিলোঁ সেইবাবে ককাহঁতক সুধিলোঁ এতিয়া ভাত খাবানে এতিয়া বোলে নাখায় সেইবাবে মই প্ৰথমতে খাই লওঁ তাৰপিছত ককাহঁতক দিলোঁ